নমস্কাৰ সকলো অসমবাসী ৰাইজ তথা আমাৰ বিটিআৰ বাসী ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা লগতে আমাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ আৰু আপোনালোকক অনুৰোধ জনাইছোঁ সেই সন্ধিক্ষণত আমাৰ যেহেতু কোভিড-19 পেণ্ডেমিক সেইটো আমাৰ ভাৰত চৰকাৰে যেটো লকডাউন দিছে 21 দিনীয়া আছিলে এতিয়া 40 দিন মান হৈ যাব তো সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে ঘৰতে থাকক সকলোমে থাকক এই করোনা ভাইরাসৰ পৰা আমি বাচি থাকক আমি বাচি থাকিলে আমাৰ ৰাজ্য বাচি থাকিব আমাৰ ৰাজ্য বাচি থাকিলে আমাৰ দেশ বাচি থাকিব তো সকলোকে সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ বাহিৰত ওলালে মাস্ক পিন্ধিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু নিজৰ হাতবিলাক 5-10 মিনিটৰ ভিতৰে আপোনালোকে ধুবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু প্ৰত্যেক মানে সজাগতা যে আপোনালোকে ল'ব লাগে সেইটো আপোনালোকে ল'ব বুলি মই আশা ৰাখিলোঁ আমাৰ মদৈবাৰী সমষ্টি যেহেতু 17 বছৰ 2 বছৰ ইন্টাৰিম কাউন্সিল লগত 15 বছৰীয়া যেহেতু আমাৰ বিপিএফ দলৰ যে বিটিসি সরকার গঠন করেছিল চলাইছিলে মডেল বিটিসি নামত কিন্তু মডেল বিটিসিত আমি তারে মডেল বিটিসিত কি ক্যারেক্টার থাকিব লাগিছিলে তার বিপরীত ছবি আমি দেখিবলৈ পাইছোঁ এই 15 বছৰীয়া আমাৰ মদৈবাৰীত আমাৰ বৰ্তমানৰ ইএম মাননীয় জগদীশ সরকার তেখেতে 5 বছৰ টিএলসিসি চেয়ারম্যান আছিলে 5 বছৰ এমসিএলএ হিচাপত আছিলে আৰু 5 বছৰ ইএম হিচাপত আছিলে এতে আমি গোটাই মদৈবাৰী সমষ্টিটো গাঁৱে গাঁৱে খণ্ডে চুবাই আমি যেতিয়া ঘূৰি চাইছোঁ আমি দেখিবলৈ পাইছোঁ যে সেই মদৈবাৰীৰ যে এজন ইএম আছে সেইটো আমি বিশ্বাস কৰিবলৈ পৰা নাই কাৰণ আমাৰ মোৰ নিজৰ গাঁও 2 নম্বৰ মাকলিকান্দা সেই 2 নম্বৰ মাকলিকান্দাত যদি আপোনালোকে আহিব লগা হয় তেনেহ'লে কলসি নৈৰ দলং নাই ৰাস্তা আপুনি বাৰিষা বতৰত গাড়ী আনিব নোৱাৰে খোজকাঢ়ি আহিব লাগিব সেইফালে আমাৰ বালিপাৰা আৰু কবিৰালি যোগাযোগৰ কাৰণে যেটো হাপাবাৰী নৈত এই হাপাবাৰীত দলং লাগে ভোলা নদীত সেই 17 বছৰ মানে আজি বিটিসি চুক্তি হোৱাৰ আগৰ পৰাই তাতে দলং নাই কোনো মানে জনপ্ৰতিনিধি সেইবিলাক ধ্যান নিদিয়ে তো গতিকে এন্টায়াৰ মদৈবাৰীত আমি ঘূৰি চালোঁ য'ত সৰু নৈবিলাকত দলং দিব পাৰে সেইবিলাকত দিয়া নাই ৰাস্তা ঘাট এমজি এনৰেগাৰ কাম চলি আছে কোনো চিনচাপ নাই আৰু সেই এনেকুৱা স্কুল কলেজত যাবৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ কাৰণে যাতায়াত ব্যৱস্থা এনেকুৱা নাই আমাৰ বালিপাৰা হাইস্কুলত আহিবৰ কাৰণে যাবৰ কাৰণে ৰাস্তা এনেকুৱা ঠিকমতে নহয় বজাৰ খোলাটো আপোনালোকে জাষ্ট সিসি ব্লক দেখা পাব কিন্তু স্কুলৰ সন্মুখত লাগি সিসি ব্লক নাই ঠিক ভোলাবাৰী হাইস্কুলত সেম কন্ডিশন আমাৰ মদৈবাৰী ভগতপাৰা অঞ্চলত সেম কন্ডিশন আনকি কালাইগাঁও টাউনৰ আশে পাশে এনেকুৱা ৰাস্তাবিলাক ঠিকমতে হোৱা নাই আমি গেৰুৱাত সোমালোঁ গেৰুৱা এনেকুৱা সোমাই আপুনি বেলতলি স্কুললৈ যাব পাৰে তাতে সামান্য এটা দলং লাগে বা আরসিসি ব্রিজ দিলেও হৈ যায় হিও মানে ৰাস্তা ঠিক নহয় তো গতিকে আমাৰ মেকেঞ্জি ৰাস্তা যেটো মেকেঞ্জি ৰাস্তাত 6 জন জনপ্ৰতিনিধি পৰে আমাৰ ৰিহন দেইমাৰী মিনিষ্টাৰক লৈ মহেশ্বৰ বৰক লৈ কমলী বাইদেউক লৈ আমাৰ বঞ্জাৰ দেইমাৰী ইএম মহোদয় আছে জগদীশ সরকার ইএম আছে আৰু ত্ৰিদীপ দেইমাৰী আছে সেই ৰাস্তা 6 জন জনপ্ৰতিনিধি পৰে কিন্তু আজি মেকেঞ্জি ৰাস্তা সেই 21 বছৰ মানে এনেকুৱা পৰি আছে তো আমাৰ কাৰণে সেই মদৈবাৰী বাসীৰ কাৰণে মানে চৰম এটা লজ্জাজনক কথা হয় তো গতিকে আমি এন্টায়াৰ মদৈবাৰী যেটো ঘূৰি দেখা পালোঁ আইৱাই ঘৰ পাব লগা মানুহবিলাক পোৱা নাই IBS পাব লগা মানুহবিলাক পোৱা নাই জব কাৰ্ডতো আমি ক'বই নালাগে জব কাৰ্ড হোল্ডাৰবিলাকে বহুত কষ্ট পাই আছে ৰাস্তাৰ কাম নাপায় ঠিকা লয় কিন্তু পইচাবিলাক তেখেতসকলে উঠাই লয় কেনেকৈ উঠাই লয় তেখেতসকলে জানে এতিয়া আমি শুনিছোঁ প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ অধীনত যিমান জব কাৰ্ড হোল্ডাৰ আছে যেটো কাম কাজ পোৱা নাই ইয়াৰ কাৰণে এই লকডাউনৰ সময়ত তেখেতসকলৰ সহায় হওক বুলি ভাৰত চৰকাৰে 1100 কিমান বা টকা সোমাই দিছে সেইটো মানে আমাৰ যেহেতু এতিয়া ভিচিডিসি অঞ্চলৰ ভিচিডিসি এৰিয়াৰ যেটো মেম্বাৰবিলাক আছে এইবিলাক জব কাৰ্ড বা এমজি এনৰেগাৰ পইচা নহয় সেইটো প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ পইচা হয় সেইটো তেখেতসকলে মানে জব কাৰ্ড হোল্ডাৰ বেনিফিচিয়াৰী সকলক দিব লাগিছিলে তো আমি শুনিছোঁ
জব কাৰ্ড হোল্ডাৰবিলাকক 300 টকা দি পিনি বাকী 800 টকা তেখেতসকলে হৰলুকি কৰা বুলি। তো গতিকে অনুৰোধ জনাইছোঁ, ৰাইজকো অনুৰোধ জনাইছোঁ আৰু সেই মেম্বাৰসকলকো অনুৰোধ জনাইছোঁ, যোনে সেইবিলাক কৰিছে সেইটো ৰাইজৰ পইচা ৰাইজৰ হাতত দিয়ক। যে আপোনালোকে যদি কিবা এটা MGNREGAৰ কাম কৰি পিনি কিবা কৰিছে এনেতো নাপায়, তথাপিও আপোনালোকে মিলিজুলি সেইটো কৰিছে আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ যেতিয়া চৰকাৰ আহিব তেতিয়া কিন্তু আপোনালোকে অলপ নিজকে সজাগ হ'ব। আমি সেইবিলাক হ'বলৈ নিদিওঁ। যিহেতু এই জব কাৰ্ডটো 100 দিনীয়া কাম মানে আমাৰ জব কাৰ্ড হোল্ডাৰবিলাকে পাব লাগে। সেই 100 দিনৰ বিনিময়তহে সেইটো পইচাটো সোমায়। এতিয়া MGNREGAৰ কাম যিহেতু গেৰেণ্টি 1 হয়, এইটো মানে সেই ৰাইজে যিমান জব কাৰ্ড হোল্ডাৰ আছে সিহঁতে 100 দিনৰ কাম পোৱাটো বাধ্যতামূলক। সেইটো ভাৰত চৰকাৰৰহে আঁচনি হয়, সেইটো এটা আইন হয়। তো আইনৰ বস্তুটোকে আপোনালোকে ভংগ কৰে। যে ৰাইজে নাজানে বুলি আপোনালোকে বাচি আছে, ৰাইজে জানাৰ পিছত কিন্তু আপোনালোকৰ বিপদ হ'ব। ইয়াৰ কাৰণে আমি সকলোকে বিপদ হোৱাটো আমি বিচৰা নাই। তো গতিকে অনুৰোধ জনাইছোঁ, সেই প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ যিটো পইচা 1100 টকীয়া সোমাইছে সেইটো আপোনালোকে বেনিফিচিয়াৰীসকলক দিয়ক।